তাতে এবাৰ দুপাশৰে এবাৰ চকুৰে চালে হৃদয় মোৰ নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ ধুনীয়া কাপোৰ এযোৰ আপোনালোকৰ আগত কৰি দেখাবলৈ লৈছোঁ। কাপোৰযোৰ হৈছে এইযোৰ মেচিন মেড হৈছে। কাপোৰযোৰত এম্ব্ৰইডাৰীয়ে কৰিছোঁ। বলকচোন কি ব্যৱহাৰ কৰিছোঁ কাপোৰযোৰত। লৈছোঁ DNC গুলি আৰু ফুল এপাহ, কাৰোবাক লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব যদিহে ডিজাইনটো ভাল পায়। এনেকৈ বৰ্ডাৰ হিচাপত দিছোঁ আৰু মাজতো বুটা কৰিম। প্ৰথমতে আঁকি ল'লোঁ, আঁকি লোৱাৰ পাছত এয়া এনেদৰে প্ৰথমতে এই দেখিছে নহয়, ফুলপাহৰ কাৰণে মই এনেকৈ অমিলকৈ 5ডাল বা 7ডাল তেনেকৈ ফুলপাহ ডাঙৰ হ'লে 13পাহমান দিব লাগে। চাওকচোন এনেদৰে মই কৰি ল'লোঁ। ইয়াত মই 7 পাহে দিছোঁ। তাৰপিছত এনেকৈ এডাল এৰি এডাল তলত দি এডাল ওপৰত কৰি পেলাই ঘূৰাই পেলাই ফুলপাহ তুলিব লাগিব। যিসকলে এম্ব্ৰইডাৰীৰ লগত জড়িত বা কৰি থাকে তেওঁলোকে গম পায়েই। এইদৰে এডাল তল কৰি পেলাই এডাল ওপৰ কৰি এনেকৈ কৰিলে ধুনীয়াকৈ গোলাপ ফুল এপাহ তৈয়াৰ হৈ যায়। আগতো মই এই ডিজাইনটো দেখাইছোঁ, তথাপিতো ৰঙা কালাৰত কিনো কৰিলোঁ অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষলৈকে চাই থাককচোন বাৰু। ইয়াৰ পাহ হ'ল, আনকিপাহো মই কৰি ল'ম এনেদৰে। তাৰপিছত বাকী ডাল পাতবোৰ দিবলৈ মই বগাডাল ব্যৱহাৰ কৰিছোঁ। এনেদৰে কৰিলে বহুত সহজকৈ হৈ যায়। চাওকচোন, আগতে এইটো কাঠা চিলাই বুলি কয় নহয়নে? মই চিলাইবোৰৰ নামবোৰ ইমান ভালকৈ নাজানো, তথাপিতো যিমানখিনি জানো কৰোঁ আৰু। এনেকুৱাকৈ মানে ফুলপাহ দিবলৈ চেষ্টা কৰিছোঁ যাতে ইয়াৰ পৰা ডাল ওলাই গৈছে। এনেধৰণে দিছোঁ মই ডিজাইনটো। বাকী ইডালত মই পাত দিম। বগা কালাৰটো এইটো কাৰণে দিছোঁ, ৰঙা বহুত ধুনীয়াকৈ ফুটি উঠে। এইডাল হৈছেগৈ আৰু। বাকী মই পাতখিনিয়ে দি লওঁ। এনেদৰে পাতখিনি দিছোঁ মই। চেষ্টা কৰিছোঁ, বুজি পাইছে নাই বাৰু? হৈ গ'ল। আনফালেও মই তেনেকৈ দি ল'ম আৰু মই আচলটো তেনেকৈ নট যিটো ডিজাইন বুলি কয় সেইটো দিছোঁ অকণমান ভাল লাগিবৰ কাৰণে। এই কমলা কালাৰ আৰু হোৱাইটত দুইটা কালাৰ মিক্স কৰি পেলাই দিছোঁ।
মোৰ কিন্তু এনেই পাৰ্চনেলি কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। তেওঁলোকৰ কেনেকুৱা লাগিছে বাৰু? সহজ দুটামান চিলাই আপোনালোকেও পাৰিব। চাওকচোন, দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? আৰু মই ফুলকেইপাহৰ ওপৰত এতিয়া ষ্টল লগাই দিম বুলি ভাবিছোঁ। P7000টো দিছোঁ আঠা। এইটো আঠা বহুত ভাল, ব্যৱহাৰ কৰি চাব পাৰিব। এই চাওকচোন, ষ্টনকেইটা দিয়াৰ পাছত কিমান ধুনীয়া লাগিছে নহয়নে? এয়া মই মানে নটকেইটা দিয়াৰ পৰা বেছিয়ে ধুনীয়া লাগিছে। এয়া সম্পূৰ্ণ মই কাপোৰযোৰ দেখাবলৈ আপোনালোকক অলপমান দেখাই দিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই।